তো হে গাইজ যিহেতু মই ডিপ্ৰে কৈছিলোঁ বোলে ৰাতি ধামাকা বাজা আছে তো এতিয়া বৰ্তমান ৰাতি তো দিনতো ইমান এক্সট্ৰিম দিব নোৱাৰিলোঁ তো এতিয়া বৰ্তমান ৰাতি তো ধামাকা ভ্লগ একদম ধামাকা ঘৰৰ পৰা ওলছোঁ মোটামুটি 5টামান বজাত এতিয়া মোটামুটি 7টাই বাজে মানে লগৰ চলি গেলা ক'ব গেলি আৰু না ক'ব নাংগে দিছোঁ তই বুজাবি নে আহি আছি দেখা নাই বাকী নয়নকে নাই গুৱাহাটীৰ পৰা আহিলি ইও গুৱাহাটী বৈ গৈছি পাত্তাই নাই আজিকালি কথা ভাবিছোঁ কি চৌকা পেন নাই ভাল আৰু গাছ আহি পালোঁ মই বৰ্তমান বগলত চক তো ইয়াতে বঢ়িয়াকৈ পূজা চূজা চলি আছে তো যাওঁ আৰু এই পূজা কলা চাব পাৰে এই হোটেল চোটেল তো চব ঠিক ঠাক চলি আছে কি কবি কি হব বগল চৌচক সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজাৰ আৰু কি বেয়া পূজা পাইছা পূজা চাব আহিছোঁ তোৰ চেনেলটো কি হ'ল মোৰ চেনেল নাই ডিজিটেল চেনেল আছে দ্বিজ্যোতি কি খবৰ তোৰ কেনা বঢ়িয়া পূজা পূজা লাগছি আৰু এই দলংখন ভাংছি আদাত এটাই মনত দুখ অকল জুবিন দা আমাৰ মাজৰ পৰা গুচি গৈছে সেইটোতো চবৰে দুখ সেইটোতো ৰাইজৰ মনত সেইটোৱে দুখ তো গাছ এই বাবুটো মানে আমাৰ ভিডিঅ' চোৱা হয় না তো লাগ পালোঁ আছে তো বাবু মানে কিবা কয় বাবু খবৰ ভাল ভাল না ভিডিঅ' চিডিঅ' লাইক আৰু ছাবস্ক্ৰাইব কৰি দেখি ভিডিঅ' চাই বোলে বাবু তুমি চোৱা চোৱা বঢ়িয়া বঢ়িয়া চাৰ একটা দিয়া মোৰ পূজা চাব আহিছে বাবু ঐ বাবু সৰু ছোৱালীক কৈছে আধা লাজ নাপা সেৱা কৰা হ'ল ফটো চটো উঠিলোঁ সেৱা চেৱা কৰাটো হৈছে ফটো উঠিলোঁ তো এতিয়া বৰ্তমান যাই আছোঁ অমিয়াপুৰক তো অমিয়াপুৰক দেখি যাই আছোঁ আৰু কি বেয়া হয় নাজানো না আমি অমিয়াপুৰক মিনিট খাবা তো গাইজ বৰ্তমান যাই আছোঁ আমি বগল চক আৰু ৰিটাৰ্ণ মানে অহা যোৱা কৰি আছোঁ তো মানে এতিয়াতে ঘৰত গ'লে মানে সন্তুষ্ট নহয় না এতিয়া আমি ঘূৰি আছোঁ কি ক'ত কি মানে এই কিন্তু খুব আপি খাইছি দেই আনকি ম'ম' খোৱাৰ টাইমত আপি সেৱা কৰাৰ টাইমতো আপি ইমান ডাঙৰ কিবা কথা কৈ দিয়া প্ৰথমতে হেঁচি পূজা চলি আছে চলি আছে মানে চলি আছে এইটো মানে অলপ সেই দেখোন জুবিন দা অলপ তাৰ কাৰণে অলপ বেয়া লাগি আছে বেয়া মানে একদম বেয়া তাকেতো পূজা অলপ সেই হৈ গ'ল বাৰু উপায় নাই চাব লাগব কয় যাইছিলা অলপ এনে ঘূৰি আছোঁ অলপ ফুৰি আছে ভালে বাকী লগ পাম লগ পাম ঠিক আছে যাম একদিন মই নিশ্চয় বঢ়িয়া তো গাইজ পূজা চাই ডাইৰেক্ট যাই আছোঁ ঘৰক আৰু চফিকুল দাহঁতকো লগ পালোঁতো ভাল লাগিল তো গাইজ আপোনালোকে লক্ষ্য কৰিব পাৰে মানে যিহেতু আমাৰ ফানি চেনেল আমি ভ্লগ দি আছোঁ তাৰে কাৰণে ক্ষমা কৰি দিব মানে পূজা বুলি ভ্লগ দি আছোঁ আৰু ফানিৰ মাজতো তো গাইজ আজিলৈ মানে আছিল যদি চাই ভাল পালে লাইক ছাবস্ক্ৰাইব কমেণ্ট কৰি দিব আজিলৈ মানে আছিল বাই বাই জয় অসম